বহুত দৰ্শকৰ ভিৰ আমি এতিয়া আহি গেটত সোমাব লৈছোঁ ইয়াতে টিকেটৰ কথা কৈছোঁ 1000 টকা টিকেট দেখিছে যি মাজুলীৰ সংগীত মহোৎসৱ আমি লাইনত আছোঁ এইটো হৈছে টিকেট এয়া সোমাই গৈ আছোঁ বলক বহুত ভিৰ যথেষ্ট দৰ্শকৰ ভিৰ হৈছে আমি আহি সোমাই আৰু এতিয়া ইয়াতে ভিতৰত আমাৰ বাহিৰৰ যিখিনি আহিছোঁ চব हम तो जोरहाट से हैं जोरहाट से हाँ जोरहाटर पड़ा जी मुखा शिल्प চামগুৰি সত্ৰৰ মুখা শিল্প ইয়াতে প্ৰদৰ্শন কৰিছে যি মাজুলী মিউজিক ফেষ্টিভেলত দেখিছে আপোনালোকে এয়া আপোনালোকে চব আৰু এই বছৰ মাজুলীত যি সংগীত মহোৎসৱ অনুষ্ঠিত হৈছে আৰু ইয়াতে এয়া এমাহ দাদাই হয় হয় নমস্কাৰ আমি চামগুৰি সত্ৰৰ পৰা আহিছোঁ আমাৰ এই চামগুৰি সত্ৰৰ পৰা এই জেংৰাই মুখধৰা মিউজিক ফেষ্টিভেলত আমি অংশগ্ৰহণ কৰিছোঁহি আমাৰ 4জন আহিছোঁ 5জন আহিছোঁ আমাৰ অনুপম গোস্বামী অনন্ত নেওগ গৌতম ভূঞা আৰু দুলাল বৰা সহ এনেকৈ আমি আহি ইয়াত মুখাৰ এইটো এক্সিবিশ্যন আৰু কৰ্মশালা দুয়োটাই আমি ইয়াত চলাই আছোঁ আৰু ইয়াৰ পৰিৱেশ ভালেই লাগিছে যথেষ্ট লোক আহিছে তেওঁলোকে আদৰেৰে মুখা দৰ্শন কৰিছে চাইছে ভাল পাইছে সেইটোৱে আমাৰ ভাল লাগিছে আমাৰ এটা যি কৃষ্টি সংস্কৃতি হয় লগতে ধৰি ৰাখিছে নিশ্চয় মাজুলীৰ যি বিখ্যাত হয় হয় চামগুৰি সত্ৰৰ মুখা শিল্প এইটোৱে আৰু এইটো কাৰণেই বিখ্যাত আৰু এনেধৰণে য'ত ত'ত যেতিয়া কিছুমান উৎসৱ হয় ফাংচন হয় তেতিয়া আমাক নিমন্ত্ৰণ কৰে এই মুখা শিল্পৰ লগত সংগতি ৰাখি যিবিলাক উৎসৱ হয় যেনে আজি মিউজিক ফেষ্টিভেল হৈছে য'ত ত'ত কিবাকিবি হয় তেনেধৰণে ফেষ্টিভেলত আমি আহোঁ আৰু আমি যিমান পাৰোঁ চেষ্টা কৰোঁ এই কৰ্মশালাটোত আমি ইয়াত মানে উপভোগ কৰোঁ সেইটো এটা ধন্যবাদ এয়া বন্ধুসকল আমি আহি সোমালোহি এতিয়া মিউজিক ফেষ্টিভেলৰ যি মেইন দৰ্শকৰ স্থান সেই স্থানত আমি আহি সোমাইছোহি এয়া আমি আহি গ'লোঁ যথেষ্ট দৰ্শকৰ ভিৰ আপোনালোকক দেখাই আছোঁ চাওক ইয়াতে Check 1 2. Check 1 2. Yeah. Can you also send the bass to my ears, please? চাওক আপোনালোকে বন্ধুসকল ইয়াত আজি লাকি আলিয়ে সংগীত পৰিৱেশন কৰিব গতিকে আপোনালোকক মই দেখুৱাইছোঁ এয়া হৈছে উজনি মাজুলী জেংৰাই মুখ চাপৰি জেংৰাই চাপৰি সংগীত ফেষ্টিভেল যথেষ্ট দৰ্শকৰ ভিৰ হৈছে
এয়া MMF লিখিছে মানে মাজুলী মিউজিক ফেষ্টিভেল লিখিছে নেকি সম্ভৱতঃ হয় এয়া হয় তাকে ইয়াতে মাজুলী মিউজিক ফেষ্টিভেলটো ধুনীয়াকৈ সজাই পৰাই তেখেতলোকে ইয়াতে লিখিছে MMF মাজুলী মিউজিক ফেষ্টিভেল দেখিছে কেনেকুৱা ধুনীয়া এটা পৰিৱেশ ইয়াত বিদেশী পৰ্যটকসকলো আছে এটা সুন্দৰ পৰিৱেশ আৰু ধুনীয়াকৈ ইয়াতে জুই ফুৱাইছে এয়া চাহ খাইছে লগতে পোলাও চিকেন পোলাও খাইছে এয়া আমাৰ MRFে যি সুন্দৰ এটা কাৰ্যসূচী লৈছে এখেতলোকে যি ইয়াতে জাবৰ বটল পেলাৱনীয়া গ্লাছ হওক বটল হওক সকলোখিনি এখেতলোকে চাফা চিকুণ কৰি আছে এয়া দেখিছে আমি ইয়াত ৱেষ্ট মেনেজ কৰি আছোঁ চ' ৱেষ্ট মেনেজমেণ্টত মানুহৰ মানে আমাৰ যিমানকেইটা ইয়াত মানুহ ইনভলভ আছে যোনকেইটা মানুহ ইভেণ্ট চাবলৈ আহিছে যোনকেইটা মানুহে ইভেণ্ট অৰ্গেনাইজ কৰি আছে চবে মিলি কিনি আমি ৱেষ্টটো ৰিডিউচ আৰু ৱেষ্টটো মেনেজ কৰিব চেষ্টা কৰি আছোঁ চ' এইটো দি আমি যিমান ইয়াত ৱেষ্ট ওলায় সেইবিলাক ৱেষ্টক আমি ৰিচাইকেল কৰিম ঠিক আছে ৰিচাইক্লিং হ'ব এইবিলাক ৱেষ্টৰ ঠিক আছে চ' ডেট ইজ ইট কাম হাতত লৈছে এয়া দেখিছে যিখিনি ইয়াতে পেলনীয়া জাবৰ জোঁথৰ ইত্যাদিখিনি ৰৈ গৈছে এখেতলোকে চাফ চিকুণ কৰিছে আৰু বস্তাত পেক কৰি গৈছে লগতে পেলাই দিব এখেতলোকে এইখিনি নিৰ্দিষ্ট স্থানত চিধা আছে বেকা হৈ আছে পথাৰটোৰ কাৰণে বেকা হৈ আছে এইখনত তুমি তললে দিয়া অলপ শ্লাইড হৈ গ'ল এৰি দিব পাৰি কিন্তু যদি লাইট ভাস্কৰকো লগ পালোঁ ভাস্কৰ এতিয়া ইয়াতে আছে ভাস্কৰে কিবা নিউজ চেনেলত এওঁ মানে কিছু কথা কয় হয় মই আছাম টকছত কৰোঁ এই মোৰ বন্ধু হয় একদম ক্লাছমেট দুটাই লগ পালোঁ মাজুলী মিউজিক ফেষ্টিভেলত ভাল লাগিলে লগ পাই থাকোঁ নয়া বজাৰতো পাওঁ মাজে মাজে লগ পাই থাকোঁ আজি বহুদিনৰ মূৰত ফেষ্টিভেলত লগ পালোঁ ভালেই লাগিলে মোৰ ক্লাছমেটো হয় লগতে চাই থাকিব ইয়াৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব